everyone. Welcome to Sivasagar Express. বহু দিনৰ প্ৰচেষ্টাৰ অন্তত আজি আমাৰ নতুন চেনেলটোৰ প্ৰথমটো ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আমাৰ নতুন চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব। ধন্যবাদ। আজিৰ গন্তব্যস্থান অভিমুখে ইতিমধ্যে আমাৰ যাত্ৰা আৰম্ভ হৈছে। এই গন্তব্যস্থান বহু অখ্যাত, কিন্তু এই ঠাইডোখৰ এছিয়াৰ সৰ্বপ্ৰথম চিৰিয়াখানা হিচাপে জনাজাত। আপোনালোকৰ কোনোবাই যদি এই ঠাইডোখৰৰ বিষয়ে গম পায় তেন্তে কমেণ্ট বক্সত জনাবচোন। যিটো ফিৰফিৰাই ৰাস্তাইদি আহি আছোঁ নহয়, এই ৰাস্তাটোৰ অৱস্থা কিন্তু যোৱা বছৰলৈকে বহুত বেয়া আছিল। আমগিৰ সমষ্টিৰ স্থানীয় বিধায়ক মহোদয়ৰ কৃপাত এই ৰাস্তাটো পকীকৰণ হ'ল। দুখনকৈ ডাঙৰ ডাঙৰ দলং নিৰ্মাণ হ'ল। এয়া চাওক, আগতে এই দলংবিলাক বাঁহৰ আছিল, যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধা হৈছিল। চাৰিওফালৰ পৰিৱেশ চাওক, কি সুন্দৰ। আঘোণৰ পথাৰত গাঁৱৰ পৰিৱেশ এয়া। পথাৰত সোণগুটি চপোৱাৰ সময়, কৃষকৰ সপোন বাস্তৱত ৰূপান্তৰিত হোৱাৰ সময়। দশৌধিক আমোলমোল হৈছে সোণগুটিৰ গোন্ধত। কি সুন্দৰ এই পৰিৱেশ। আমি এনে পৰিৱেশৰ মাজতে জন্ম হোৱা, সেইবাবে আমাৰ এনে পৰিৱেশে খুব ভাল লাগে। যান্ত্ৰিকতা ভৰা চহৰৰ পৰা বহু নিলগত গাঁৱৰ এই অপৰূপ সৌন্দৰ্যতাই মানুহৰ মন সহজতে আকৰ্ষিত কৰে। দুফাৰৰ ধাননি পথাৰবিলাক চাওক, ইমান ধুনীয়া লাগিছে দেখিবলৈ। মনটো নষ্টালজিক হৈ পৰে এনে পৰিৱেশ দেখিলে। এনে সময়ত মনলৈ আহে ৰুদ্ৰ বৰুৱাদেৱৰ সেই কালজয়ী গীতটি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি। বেয়া নাপাব, গান গাব নাজানো, মাতটো ভাল নহয়, সেইবাবে গানটো নাগালোঁ। এয়া আমাৰ গন্তব্যস্থান, প্ৰায় আমি আহি উপস্থিত হৈছোঁহি। এই কেঁচা পথটোৰে গ'লে আজি আমাৰ গন্তব্যস্থান পামগৈ। শিৱসাগৰ চহৰৰ পৰা আপুনি যোৰহাট অভিমুখে যদি আহি থাকে, শিৱসাগৰ অসামৰিক চিকিৎসালয় পাৰ হৈ প্ৰায় 200 মিটাৰ আঁতৰত বাওঁফালে আপুনি ঘূৰিব লাগিব, যাক মানকটা ৰোড কোৱা হয়। তাৰ পৰা প্ৰায় 1 কিলোমিটাৰ আহি এই ঐতিহাসিক স্থান পাবহি আপুনি। এই ঠাইডোখৰৰ নাম হৈছে পহুগড়। পহুগড়ত সোমাই যদি চিধা ৰাস্তাটোৰে যাব পাৰিলোহেঁতেন, তেতিয়াহ'লে জাকে জাকে থকা সেই পক্ষীবিলাকৰ একেবাৰে কাষ পালোগৈহেঁতেন। কিন্তু এই ৰাস্তাটো জংঘলেৰে পৰিপূৰ্ণ হৈ আছে, সন্মুখভাগলৈ ৰাস্তাটো প্ৰায় নায়েই, সেইবাবে এই ৰাস্তাটোৰে আগলৈ যাব নোৱাৰিলোঁ। এয়াই সেই বিশেষ ঠাইটুকুৰা যাক পহুগড় বুলি জনা যায়। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1696 চনৰ পৰা 1714 চনৰ ভিতৰত এইখন এছিয়াৰ প্ৰথম প্ৰাকৃতিক চিৰিয়াখানা স্থাপন কৰিছিল।
350 বিঘা জুৰি এই চিৰিয়াখানাখন বিচৰিত হৈ আছে। প্ৰথম অৱস্থাত এই চিৰিয়াখানাত গঁড়, বাঘ, হাতী আদিকে ধৰি বহুত বন্য জীৱ জন্তুৰ বাসস্থান আছিল। কিন্তু বৰ্তমান এই ঠাইটুকুৰা বিভিন্ন পৰিভ্ৰমী চৰাই বাসস্থান। বহুত সুন্দৰ ঠাই, আপোনালোকে চাব ভালদৰে। মই জুম কৰি দেখুৱাইছোঁ। ইমান ধুনীয়া পৰিৱেশ। আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে আহি এই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। একেবাৰে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ইমান ধুনীয়া চাওক চাৰিওফালে। পুৱাৰ ভাগত বিভিন্ন চৰাই কিলকিলনিৰে এই অঞ্চল সিঁচৰিত হৈ থাকে, কিন্তু এতিয়া দুপৰীয়াৰ সময়, সেইকাৰণে চৰাইৰ সংখ্যা কিছু কম হৈছে। চাওক চাৰিওফালে কিমান চৰাই আছে। এই ঠাইখনৰ নাম পহুগড়, শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত অৱস্থিত ঐতিহাসিক জেৰেঙা পথাৰ। আৰু এই অঞ্চলটোক কোৱা হয় ৰুদ্ৰসাগৰ। আপোনালোকো আহি এই প্ৰাকৃতিক পৰিৱেশৰ লগত কিছু সময় অতিবাহিত কৰিব পাৰে। আহিব নিজৰ পৰিয়ালৰ সৈতে, বন্ধুবৰ্গৰ সৈতে। বহুত ধুনীয়া ঠাই। এইফালে চাওক, এইবিলাক ইয়াত থকা পক্ষীবোৰ। চিনি নাপাওঁ বাৰু এইটো কি চৰাই। কোনোবাই যদি চিনি পাই ক'বহোঁ এইটো কি চৰাই। সেইফালেদি ৰাজহাঁহৰ মাত শুনিছোঁ। এয়া চাওক, লগত যদি গায়ক এজন আহিলেহেঁতেন নহয়, আপোনালোকক ধুনীয়া ধুনীয়া গান শুনাই থাকিলেহেঁতেন। ইমান ধুনীয়া দৃশ্য চাওক চাৰিওফালে। পহুগড় আহিব কেতিয়াবা এই ঠাইলৈ। বিয়লি বেলাত পহুগড়ৰ পৰা ঘৰমুৱা হৈছোঁ। মেইন ৰাস্তাৰ পৰা পহুগড় এনেকুৱা দেখি। চাওক এবাৰ। সন্ধিয়াৰ এনে পৰিৱেশ দেখিলে মনটো বহুত ভাল লাগি যায়, হয়নে নহয় বাৰু? মোৰ কিন্তু মনটো এই মুহূৰ্তত বহুত ভাল লাগিছে। পৰিৱেশটো ইমান ধুনীয়া, চৰাই কিলকিলনি, বতাহৰ কিলকিলনি। অমিতা মাধুৰী এই পৰিৱেশৰ মাজত স্বপ্নবিভোৰ হৈ পৰে মনটো। ধৰিত্ৰী নহয়, যেনে নন্দন কানন। গোটেই দিনটো নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি সূৰুযদেৱেও নিজৰ কক্ষস্থানত। মন প্ৰাণ হৰিণীয়া দৃশ্য এয়া। ৰাঙলী বেলি দি কি সুন্দৰ। অস্তাচলত সূৰুযৰ বিদায়ৰ লগে লগে আমাৰ এই ঘৰমুৱা যাত্ৰা। আজি আমাৰ এই প্ৰথমটো ভিডিঅ'। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি চাই ভাল পায়, ভিডিঅ'সমূহ লাইক কৰিব। পুনৰ গাঁৱৰ মাজে মাজে এই সুশোভন দৃশ্যৰাজিৰ মাজেৰে আমাৰ ঘৰমুৱা যাত্ৰা। ঘৰ পাবলৈ আৰু কিছু সময় আছে, কিন্তু অলপ দেৰি হৈ গ'ল, সেইবাবে কিছু ঠাণ্ডা লাগিছে। পথাৰৰ মাজত এনেও ঠাণ্ডাটো বেছিয়ে লাগে। ভিডিঅ'টো প্ৰায় শেষ মুহূৰ্তত উপস্থিত হৈছোঁ।
আপোনালোক সকলোৰে জীৱনলৈ সুখৰ নিজৰা বৈ আহক, অনাগত দিনবোৰ বহুত ভালদৰে যাওক, তাৰেই কামনা।